পাৰিছা নাই শিকিবলৈ? পাৰিছা? অঁ, নামটো? ৰুদ্ৰাণী দহোটীয়া। নমস্কাৰ বন্ধু বান্ধৱীসকল, উন্নতি 5G অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আছোঁ মই আমাৰ সুন্দৰ ৰাজহুৱা খেলপথাৰত আৰু ইয়াত খুব সুন্দৰকৈ মানে মৰাণ বিহু আখৰা চলি আছে। এইফালে আছে বন্ধু ৰাজেন্দ্ৰ মৰাণ। কি খবৰ? ভালে আছোঁ। হয় হয়, আজি আহিলোঁ সুনজান গাঁৱত মৰাণ বিহু কৰ্মশালা হৈ আছে। ইয়াত সদৌ মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ তত্বাৱধানত অসম মৰাণ সভা পূৰ্বাঞ্চল আঞ্চলিক সমিতি আৰু সুনজান গাঁও আদৰ্শ মহিলা সমিতিৰ উদ্যোগত ইয়াতে প্ৰশিক্ষণ হৈ আছে। প্ৰশিক্ষক হিচাপে ইয়াত উপস্থিত আছে আমাৰ সুশীল দুৱাৰা ককাই। তাৰপিছতে আমি চাবলৈ আহিলোঁ অকণমান, আৰু ভাল লাগিছে পৰিৱেশটো। কমেও 100ৰ ওচৰা-ওচৰি নাচনী ইয়াতে সৰুৰ পৰা ডাঙৰলৈকে শিকি আছে। ভাল লাগিছে, আৰু আপোনালোকেও সহযোগিতাখিনি আগবঢ়াব লাগিব প্ৰথমৰ পৰা শেষলৈকে। নিশ্চয় নিশ্চয়। আৰু এফালে আছে বন্ধু কেইজনমান। কেনেকুৱা লাগিছে চাই? ভাল লাগিছে ন? চাগে ভাল লাগে। হয় হয় হয়। আৰু এইফালে আছে অসম মৰাণ সভা পূৰ্বাঞ্চল আঞ্চলিক সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক জিতু কুমাৰ মৰাণ ককাইদেউ। কেনেকুৱা ধৰণে মানে কাৰ্যসূচীবিলাক লোৱা হৈছে? কাৰ্যসূচীটো মানে এইটো আমাৰ মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ তত্বাৱধানত আৰু অসম মৰাণ সভা, আমাৰ পূৰ্বাঞ্চল আঞ্চলিক সমিতি, সুনজান যুৱ সংঘ, সুনজান আদৰ্শ মহিলা সমিতি, আমি গোটেইবিলাকে আলোচনা কৰি এটা 15 দিনীয়া যাতে আমাৰ যিটো কৃষ্টি আছে, সংস্কৃতি আছে, আমাৰ যিটো মৰাণ বিহু, এইটো এটা ঠাঁচ, সেইটো আচলতে আমাৰ চিৰযুগ্মে হওক। আজি অতি ব্যস্ত কাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকে খুব কম মানে শিকে, মানে প্ৰায় মানে নাচিবলৈ সময় নোহোৱা নিচিনা কথা হৈছে। গতিকে এতিয়া স্কুল বন্ধ আছে, আমি এইটো বিহুৰ আগত এইটো ভাবিছোঁ, চবৰে এটা হেঁপাহ আছে শিকিবৰ কাৰণে। ল'ৰা ছোৱালীবিলাক যথেষ্ট হৈছে, প্ৰায় 100গৰাকীতকৈ, সৰু ডাঙৰ মিলাই প্ৰায় 100গৰাকীতকৈ বেছি হৈছে এতিয়া নাচনী। এনেকুৱাই আৰু আমি 15 দিনৰ পিছত সামৰণি অনুষ্ঠান এটা পাতিম ভালকৈ। হয় হয়, খুব সুন্দৰকৈ মানে আয়োজন কৰিছে। সকলোৱে আহিব অহা 9 এপ্ৰিল তাৰিখে। আৰু এইফালে মানে সৰু সৰু ছোৱালীবিলাকক মানে শিকাই আছে। ভণ্টি কেতিয়াৰ পৰা শিকিছা? আজিৰ পৰা শিকিছা? পাৰিছা নাই শিকিবলৈ? পাৰিছা? অঁ, নামটো? ৰুদ্ৰাণী দহোটীয়া। আৰু এইফালে আছে কেইবাগৰাকীও সৰু সৰু ভণ্টি। কেনেকুৱা লাগিছে শিকি? ভাল লাগিছে। নামটো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী গায়ত্ৰী বুঢ়াগোহাঁই। আৰু এইফালে কি নাম? নমস্কাৰ, মোৰ নাম শ্ৰীমতী ফাৰ্চনা বৰা। আজিৰ পৰা শিকিছা নে কালিৰ পৰা? আজিৰ পৰা। কেনেকুৱা লাগিছে শিকি? ভালেই লাগিছে। অঁ, ভালকৈ শিকিবা দেই। এইফালে নমস্কাৰ, মোৰ নাম প্ৰেৰণা বৰা। প্ৰেৰণা বৰা। আৰু বহুত আছে সৰু সৰু ছোৱালী। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী পূজাৰাণী মৰাণ। পূজাৰাণী মৰাণ। তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰীমতী মন্দিয়াচিনী মহন্ত। তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰীমতী সুশ্ৰী বৰুৱা। তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰীমতী চিলামী বৰুৱা। কেতিয়াৰ পৰা শিকিছা? কালিৰ পৰা। কেনেকুৱা লাগিছে শিকি? পাৰিছা নাই? তোমাৰতো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰীমতী বৃষ্টি দহোটীয়া। বৃষ্টি দহোটীয়া। তোমাৰতো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী প্ৰস্তুতি বৰুৱা। প্ৰস্তুতি বৰুৱা। তোমাৰ? নমস্কাৰ, মোৰ নাম ধৰিত্ৰী বৰা। নমস্কাৰ, মোৰ নাম ধৰিত্ৰী বৰা। ধৰিত্ৰী বৰা। তোমাৰ কৈ দিয়া। নমস্কাৰ, মোৰ নাম হিমাশ্ৰী বৰুৱা। হিমাশ্ৰী বৰুৱা। তোমাৰতো কৈ দিয়া নামটো। অঁ, তোমাৰ? নমস্কাৰ, মোৰ নাম শশীপ্ৰিয়া নেওগ। শশীপ্ৰিয়া নেওগ। ষষ্ঠীপ্ৰিয়া। তোমাৰ? নমস্কাৰ, মোৰ নাম ঝৰ্ণা বৰা। স্বৰ্ণা। নহয়, ঝৰ্ণা বৰা। তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰীমতী হৰ্ষা বৰা। হৰ্ষা। তোমাৰতো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰীমতী উজস্বী বৰা।
উজসী বৰা। অঁ কেতিয়াৰ পৰা শিকিছা? কালিৰ পৰা? তোমাৰতো কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰীমতী খৈনী মৰাণ। হা? খৈনিয়াৰী। সন্যাৰী। অঁ নমস্কাৰ, মোৰ নাম শ্ৰীমতী বৃষ্টিনা মৰাণ। বৃষ্টিনা। আৰু এইফালে আছে কিমান? তোমাৰ নামটো? মোৰ নাম শ্ৰীমতী সৰুমা বৰুৱা। সৰুমাই বৰুৱা। তোমাৰতো কৈ দিয়া নামটো। নমস্কাৰ, মোৰ নাম শ্ৰীমতী লুইপ্ৰিয়া চেতিয়া। লুইপ্ৰিয়া চেতিয়া। তোমাৰতো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী টুৰিজিম বৰা। টুৰিজিম বৰা। তোমাৰতো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী পৰিণীতা বৰা। কেতিয়াৰ পৰা শিকিছা? কালিৰ পৰা। কেনেকুৱা লাগিছে? ভাল লাগিছে। পাইছোঁ যেন লাগিছে নাই? তোমাৰতো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী চেইনা বৰা। চেইনা বৰা। কালিৰ পৰা শিকিছা? তোমাৰতো? ডাঙৰ কেইজনী লাজে কৈছে। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰুণালী মৰাণ। ৰুণালী মৰাণ। এইফালে? নমস্কাৰ, মোৰ নাম শ্ৰীমতী সম্প্ৰীতি গগৈ। সম্প্ৰীতি গগৈ। তোমাৰতো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী মনীষী মৰাণ। হা? এইফালে আছে আৰু কেইগৰাকীমান। কেতিয়াৰ পৰা শিকিছা? আজিৰ পৰা। এই নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰীমতী বৰ্ণালী মৰাণ। বৰ্ণালী মৰাণ। তোমাৰতো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰীমাশ্ৰী মৰাণ। ৰীমাশ্ৰী মৰাণ। ৰীমাশ্ৰী। তোমাৰতো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী হাচিনা দহোটীয়া। হাচিনা দহোটীয়া। তোমাৰতো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী কৰিশ্মা দহোটীয়া। আৰু মোৰ পিছফালে দেখিছে খুব সুন্দৰকৈ ডাঙৰ ছোৱালীখিনিয়ে মানে বিহু শিকি আছে। সকলোখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। পুৰা স্পীড ঘূৰি দিব লাগিব লাষ্টত। সিমানটোৱে শেষ হৈ গ'ল। তাৰমানে এইফালৰ পৰা এবাৰ গৈ কিনে ক'ত পাইছিলে? অঁ নহয়, সেইটোৱে যিখিনি সৰু ছোৱালী সেইখিনি মানে বেলেগকৈ প্ৰশিক্ষণ দিয়া আছে। আৰু ইয়াত মুখ্য প্ৰশিক্ষক হিচাপে আছে সুশীল দুৱৰা ডাঙৰীয়া। প্ৰথমে আপোনাক নমস্কাৰ জনাইছোঁ। নমস্কাৰ, ধন্যবাদ। আচলতে আমাৰ সদৌমৰাণ কলা সংস্কৃতিৰ তৰফৰ পৰা এই অভাজনক দায়িত্ব অৰ্পণ কৰিছিলে এই সুনজান মানে প্ৰশিক্ষণ কেন্দ্ৰটো। গতিকে কালি প্ৰথম আৰম্ভ কালিৰ পৰা আছিলে। কালি প্ৰথম আৰম্ভ যদিও যথেষ্ট ছোৱালী আহিছিলে, কিন্তু আচলতে আজি বহুত ভাল লাগিছে। আচলতে বেছি ভাল লাগে মোৰ মানে একেবাৰে কণ ছোৱালীখিনিৰ লগত মানে ধেমালি কৰিবলৈ। আচলতে ধেমালি কৰা চলেৰে বিহু কিছুমান অকণমান কেইটামান সৰু সৰু ফৰ্মুলাৰ শিকাবৰ কাৰণে খুব ভাল লাগে। খুব মানে সহজতে তেওঁলোকে আয়ত্ব কৰি ল'ব পাৰে যে, সেইকাৰণে মোৰ এই সৰু ছোৱালীখিনিৰ লগত বেছি ভাল লাগে। গতিকে আজি সৰু ছোৱালী যথেষ্ট। আমি ভাবিছোঁ কাইলৈ আৰু বেছি হ'ব। গতিকে যিমান বেছি হয় সিমানে ভাল লাগে। গতিকে খুব ভাল লাগিছে। মানে ভৱিষ্যতে এনেকুৱাখিনি ছোৱালী যাতে আৰু 2 বছৰ 3 বছৰ পাছত এনেকুৱাখিনি ছোৱালী যাতে এজনী পূৰ্ণাংগ খুব ধুনীয়া নাচনী হয়, তাৰে কামনাৰে মানে ছোৱালীখিনিৰ ওচৰত মানে খুব বেছি সময় দিছোঁ আজি মই। সেইকাৰণে ছোৱালীখিনি যি ধৰণে আমি আচলতে দেখুৱাওঁ, অকণমান চেষ্টা কৰে, খুব শিকিবলৈ বিচাৰে, খুব হাঁহি ধেমেলীয়া, লাজুকীয়া নহয়। লাজুকীয়া ছোৱালী খুব কমে পাইছোঁ মই ইয়াত। মানে গোটেই আটাইখিনি ছোৱালীয়ে খুব হাঁহি ধেমেলীয়া। গতিকে ময়ো খুব ভাল লাগে তেনেকুৱা ছোৱালীৰ লগত প্ৰশিক্ষণ দিবলৈ। গতিকে আজি মোৰ খুব ভাল লাগিছে। ভৱিষ্যতেও যাতে এনেকুৱাখিনি ছোৱালী শিকাই থাকিবলৈ পাওঁ, এইখিনিকে কৰোঁ। ধন্যবাদ। হয়, আপোনালৈ মানে অশেষ ধন্যবাদ জনাইছোঁ। এনেকুৱা ধৰণে মানে প্ৰশিক্ষণ দি যাওক।